নমস্কাৰ বন্ধু বান্ধৱীসকল 2025 চনটো শেষ হ'বলৈ আৰু বেছি দিন নাই কিন্তু আপুনি জানেনে আপোনাৰ বছৰৰ এই শেষ মাহটো অৰ্থাৎ ডিসেম্বৰ মাহটোৱে কিছুমান ৰাশিৰ বাবে লৈ আহিছে এটা ডাঙৰ খবৰ গ্ৰহ নক্ষত্ৰৰ বিচাৰ মতে এই মাহত এনে কিছুমান যোগৰ সৃষ্টি হৈছে যিয়ে পাঁচটা ৰাশিৰ বিশেষ ভাগ্য সলনি কৰি দিব পাৰে গতিকে কাৰোবাৰ ঘৰলৈ আহিব পাৰে নতুন বাহন কাৰোবাৰ হ'ব পাৰে পদোন্নতি আৰু কোনোবাই পাব পাৰে জীৱন সংগী আপোনাৰ ৰাশি যদি এই তালিকাত আছে তেনেহলে ভিডিওটো শেষলৈকে চাওক কাৰণ শেষৰ ৰাশিটো সবাতোতকৈ বেছি ভাগ্যশালী হ'ব পাৰে আহক ভিডিওটো আৰম্ভ কৰোঁ ডিসেম্বৰ মাহত গ্ৰহৰ ৰজা সূৰ্য আৰু ধনৰ কাৰক শুক্ৰ গ্ৰহৰ অৱস্থান সলনি হ'বলৈ গৈ আছে ইয়াৰ লগতে বুধ গ্ৰহৰ গোচৰেও আমাৰ জীৱনত প্ৰভাৱ পেলাব জ্যোতিষ শাস্ত্ৰৰ মতে যেতিয়া এনে সংযোগ ঘটে তেতিয়া কিছুমান ৰাশি লোকৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা থাকে আহক সেই ভাগ্যশালী ৰাশিসমূহ একাধিক ক্ৰমে জানি লওঁ আমাৰ তালিকাত প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশি ডিসেম্বৰ মাহটো আপোনাৰ বাবে অত্যন্ত শুভ কাৰণ যিসকলে চাকৰিত আছে বা চাকৰি সন্ধানত আছে তেওঁলোকৰ বাবে এই মাহৰ প্ৰথম অৱস্থাতে বা প্ৰথম সপ্তাহতে আপোনাৰ ভাল খবৰ পাব পুৰণি কোনো বিনিয়োগৰ পৰা আপুনি লাভৱান হোৱাৰ সম্ভাৱনা আছে দাম্পত্য জীৱনত সৰু সুৰা কাজিয়া থাকিলেও মৰম বৃদ্ধি পাব গতিকে আপোনালোকে এই মাহটোত আপোনালোকৰ উল্লেখনীয় কিছুমান দিশো দেখা পাব যাৰ ফলত আপুনি মানসিক শান্তি পোৱাৰ সম্ভাৱনা বাঢ়ি যাব এই মাহৰ বাবে আপুনি উপায় কৰিব পাৰে মঙ্গলবাৰে হনুমান মন্দিৰত চাকি এগছি জ্বলাব পাৰে তাৰ ফলত আপোনালোকৰ ভাগ্য আৰু অধিক সুপ্ৰসন্ন হোৱা পৰিলক্ষিত হ'ব দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি মিথুন ৰাশিসকলৰ যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে ডিসেম্বৰ মাহটো হ'ব সুবৰ্ণ সুযোগৰ মাহ নতুন ডিল বা নতুন পাৰ্টনাৰশ্বিপ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে চাকৰি ক্ষেত্ৰত যিসকলে আছে তেওঁলোকৰ বাবে কিছু ভাল খবৰ দেখা দিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তি পোৱাৰ সম্ভাৱনা বাঢ়িব ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোযোগ বৃদ্ধিৰ সময় এই মাহখিনি এই মাহটো আপোনালোকে যদি মনোযোগেৰে পঢ়ে তেনেহলে আপোনালোকে ভাল ফলাফলো দেখিব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ পেটৰ সমস্যা অলপ আমনি কৰিব পাৰে গতিকে সাৱধান হ'ব আৰু আপোনালোকৰ আৰ্থিক স্থিতি এবাৰ শক্তিশালী হৈছে গতিকে এই মাহত আপোনালোকৰ নিজৰ সঞ্চয় বৃদ্ধি কৰিব পাৰিব আৰু ঘৰৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল পৰিৱেশে বিৰাজ কৰিব সকলোৰ সম্বন্ধ আপোনালোকৰ ইতিবাচক হ'ব ঘৰত আপোনালোকৰ আত্মীয় অহাৰ পূৰ্ণ সম্ভাৱনা থাকিব এই মাহৰ বাবে আপোনাৰ উপায় হ'ব গাই গৰুক আপোনালোকে কেঁচা ঘাঁহ খুৱাবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনালোকৰ যিমানবোৰ বাধা আছে সেইবোৰ দূৰ হোৱা পৰিলক্ষিত হ'ব তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি সিংহ ৰাশি জাতকৰ বাবে এবাৰ সন্মান আৰু প্ৰতিষ্ঠাৰে সমাজ গঢ়াৰ নতুন পৰিচয় লাভ কৰিব এই মাহটোত আপোনালোকৰ বাবে খুব সুন্দৰ মাহ কাৰণ আপোনালোকৰ যিসকল নিয়োজিত হৈ আছে তেওঁলোকৰ কামৰ প্ৰশংসা পাব বছৰৰ শেষত আপুনি কোনো স্বীকৃতি পোৱাৰ সম্ভাৱনা থাকিব আৰু নতুন কামৰ সুযোগো সৃষ্টি হ'ব চৰকাৰী খণ্ডৰ পৰা লাভ কৰা যিবোৰ ধন সেইবোৰ আপোনালোকৰ বাবে ভাল ফল কঢ়িয়াই আনিব আৰু লগতে আপোনালোকে নিজৰ পথ প্ৰশস্ত কৰাৰো সুবিধা পাব ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান বা শুভ কামৰ আয়োজন কৰিব পাৰে এই মাহত গতিকে ইয়াৰ ফলত ঘৰৰ ক্ষেত্ৰত আপোনালোকেও খুব সুন্দৰ সমন্বয় স্থাপন কৰিব পাৰিব সকলোৰে লগত ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থাও ভাল হোৱা পৰিলক্ষিত হ'ব সতৰ্কবাণী হিচাপে এইবাৰ আপোনালোকে অহংকাৰৰ পৰা দূৰত থাকিব নহ'লে আপোনাৰ ঘনিষ্ঠ বন্ধু আপোনাৰ পৰা আঁতৰি যাব পাৰে গতিকে এইবোৰ সতৰ্কতা মানি চলাটো খুবেই প্ৰয়োজনীয় হ'ব এই মাহৰ বাবে আপোনাৰ উপায় হ'ব প্ৰতিদিনে পুৱা সূৰ্য দেৱতাক পানী অৰ্পণ কৰিবলৈ চেষ্টা কৰিব চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি তুলা ৰাশি জাতকৰ এইবাৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ জীৱনলৈ বিলাসিতা আহিব আৰু সুখৰে আপোনালোকে সকলো ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হ'ব নতুন গাড়ী বা ঘৰৰ বাবে এই মাহটো উত্তম মাহ গতিকে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িলে আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰতো সুখ শান্তি বৃদ্ধি পাব শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাসকলে লাভৰ মুখ দেখিব যিসকলে প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ বাবে বিয়াৰ কথা আগবাঢ়িব পাৰে আৰু বিবাহিত দম্পতীসকলেও তেওঁলোকৰ সুখ শান্তিয়ে বিৰাজ কৰিব তেওঁলোকৰ ঘৰত এই মাহৰ বাবে আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব যাতে অলপ খৰচ বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ মানসিক চাপ পৰিব পাৰে গতিকে বাজেট বনাই চলিলে আপোনালোকৰ অপ্ৰয়োজনীয় খৰচবোৰ ৰোধ কৰিব পাৰিব উপায় হ'ব এই মাহৰ বাবে আপোনাৰ শুক্ৰবাৰে বগা বস্ত্ৰ পৰিধান কৰিব আৰু লক্ষ্মী দেৱীৰ পূজা কৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ যিমানবোৰ বাধা আছে এইবোৰ নাইকিয়া হ'ব আৰু ধন সম্পত্তি বৃদ্ধি কৰাত সক্ষম হ'ব পঞ্চমটো ভাগ্যশালী ৰাশি হৈছে কুম্ভ ৰাশি দীৰ্ঘদিনৰ পৰা ৰৈ থকা কামে এই মাহত সফলতা লাভ কৰিব আপোনাৰ শনিদেৱৰ কৃপাও আপোনাৰ ওপৰত থাকিব গতিকে যিবোৰ কাম যোৱা কেইমাহ ধৰি স্থবিৰ হৈ আছিলে সেইবোৰে ডিসেম্বৰ মাহত হঠাতে সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ব ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি দেখা দিব
বিদেশলৈ যোৱাৰ বাবে চেষ্টা কৰি থকা সকলৰ বাবে শুভ সংবাদ আহিব আৰু ইয়াৰ ফলত তেওঁলোকৰ নিজৰ কৰ্মসংস্থাপন পাই অতি শীঘ্ৰে তেওঁলোকে আনন্দ অনুভৱ কৰিব। এই মাহত আপোনালোকে ধাৰলৈ দিয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক স্থিতিও মজবুত হ'ব আৰু এই মাহত কাকো আপোনালোকে ধাৰলৈ দিয়াৰ প্ৰয়াস নকৰিব, নহ'লে এইবাৰ পাবলৈ অলপ কঠিন হ'ব। এই মাহৰ বাবে আপোনাৰ উপায় হ'ব শনিবাৰে দুখীয়া মানুহক খাদ্য বা বস্ত্ৰ দান কৰক। আপোনাৰ ভঁৰাল সদায় ভৰি থাকিব। গতিকে আপোনালোকৰ বাবে এই মাহটো খুবেই পৰিৱৰ্তনশীল মাহ হিচাপে গণ্য কৰা হ'ব। গতিকে আপোনালোকেও এইদৰে চলিবলৈ চেষ্টা কৰিব, আপোনালোকৰ জীৱন সুখী হ'ব। বন্ধুসকল, যদি আপোনালোকৰ ৰাশি এই তালিকাত নাই তেনেহ'লে চিন্তা নকৰিব। কৰ্কট, কন্যা, বৃশ্চিক, ধনু, মকৰ আৰু মীন ৰাশিৰ সকলো মিশ্ৰিত ফল পাব। পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখক, ঈশ্বৰে সকলোকে ফল দিয়ে। আপোনাৰ ৰাশি কি কমেণ্টত আমাক জনাবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত আপোনাৰ বাবে বিশেষ টিপছ মই লৈ আহিম। আশা কৰোঁ আপোনালোকে ডিচেম্বৰ মাহৰ ভাগ্যশালী ৰাশিফলটো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব নিশ্চয়কৈ আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। এনেধৰণৰ জ্যোতিষ শাস্ত্ৰৰ ভিডিঅ' সদায় পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।